এই খণ্ডটিৰ অন্তিম প্ৰতিযোগী আৰু তেওঁ হৈছে কাৰ্বি আংলঙৰ বোৱাৰী অনিতা বৰা। প্ৰকৃতিৰ বুকুলৈ ঐ বসন্ত আহিলে ঐ কুলি কেতেকীয়ে লগালে ইমান আমাৰ নাচনী আহিল হাজিকা ঐ বিহু বিহু লাগিছে কা ফুল যেতিয়া ও বহাগাহে তেতিয়া ও বহাগাহে তেতিয়া ঐ বাঁধে নদী নিজৰা ঐ দিয়ে কি বতৰা ঐ কান্দে কুলি কেতেকী ঐ নাচে মাকো দুপতি ঐ নাচে মাকো দুপতি ঐ অসমীয়াৰ বুকুলৈ আকৌ আহিল বিহুতি আকৌ আহিল বিহুতি
বহাগী ঐ তোমাৰ নাম তুমি আমাৰ দেহা জান ঐ বহাগী ঐ তোমাৰ নাম তুমি আমাৰ দেহা জান ঐ তাঁতৰ পাতত বহি লৈ ঘৰৰ কাতে ভৰি থৈ চকু শুনো জায়ালি লৈ মাকো শুনো খলি খলি মাকো শুনো খলি খলি পৰে ঐ মৰমনো লগাই লগাই বহাগী ঐ তোমাৰ নাম চেনেহনো লগাই লগাই বহাগী ঐ তোমাৰ নাম ঐ তাঁতৰ পাতত বহি লৈ ঘৰৰ কাতে ভৰি থৈ চকু শুনো জায়ালি লৈ মাকো শুনো খলি খলি মাকো শুনো খলি খলি পৰে ঐ মাকো শুনো খলি খলি মাকো শুনো খলি খলি পৰে অনিতা বৰা কাৰ্বি আংলঙৰ বোৱাৰী হয়নে আৰু তোমাৰ ঘৰ মোৰ ঘৰ গুৱাহাটীতে গুৱাহাটীতে হয় আৰু তুমি বিয়া হৈছা কাৰ্বি কাৰ্বি আংলঙত কিন্তু আমি এতিয়া গুৱাহাটীতে থাকোঁ এতিয়া গুৱাহাটীতে থাকা হয় মানে কাৰ্বি আংলং গুৱাহাটী ইমান দূৰ দূৰ কেনেকৈ এইটো এৰেঞ্জ মেৰেজ আছিলে নে লাভ মেৰেজ লাভ মেৰেজ আছিলে লাভ মেৰেজ কিমান বছৰৰ 11 বছৰ 11 বছৰ ইয়াত দেখিছোঁ চব 12 বছৰ 11 বছৰ 10 বছৰ মানে কি ক'ম আৰু এটা এটা যুগ তেওঁলোকে অকল প্ৰেম কৰিছে তাৰপিছত বিয়া হৈছে কিন্তু ভাল লাগিছে তাৰপিছত কিন্তু চিধাই ইয়ালৈ আহিছে আৰু ভাল যাকে লাগিছে। সুধো তোমালোকে আখৰা কৰিছেনে নাই কৰা খুব ভাল লাগিছে ধন্যবাদ। ভালকৈ নাচিছে আজি তোমাৰ লগত কোন আহিছে মানুহজন আহিছেনে হয় স্বামী আহিছে বহি আছে আচ্ছা নমস্কাৰ 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 আপোনাক স্বাগতম জনাইছোঁ বিহুৱতী বোৱাৰী মঞ্চত ধন্যবাদ কেনেকুৱা লাগিছে সুন্দৰ লাগিছে মানে প্ৰথম কথা হ'ল পদক্ষেপটো খুব সুন্দৰ হৈছে কাৰণ এগৰাকী গাভৰু হিচাপে বিহুৱতীটো নাচিয়ে থাকে বিয়া হোৱাৰ পিছত মানে সকলোৱে নাচিবলৈ মন যায়তো এনেকুৱা এটা ইমান সুন্দৰ পদক্ষেপ NB নিউজে লৈছে খুব ভাল লাগিছে আৰু মোৰ মানুহজনী আহিছে নাচিবলৈ সেইটোতো আৰু ভাল লাগিছে আৰু বেছি ভাল লাগিছে আৰু আপোনাৰ মানুহজনী যে আহিছে লগত আপুনিও আহিছে এই মৰম চেনেহ ভাল পোৱা এইখিনিতো আমি দেখা নাপালোহেঁতেন মৰম বহুত দেখিছোঁ তোমাৰ কাজিয়া লাগে নাই মোৰ কিন্তু মোৰ মানুহজনৰ লগত বহুত কাজিয়া লাগে লাগে মাজে 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 লাগে নে বহুত লাগে লাগি সৰু সুৰা খুটখাট লাগিয়ে থাকে কি কৈছে তাই সঁচা কথা কৈছেনে এইটো থাকে আৰু কাজিয়া থাকিলে মৰম থাকে কথা এষাৰ আছে মানে কাজিয়া বেছি হ'লে মৰম বেছি হয় বোলে তেনেকুৱা কথা থাকে তাকে তাকে মৰম থাকি আছে আমি কাৰণে কাজিয়া লাগিলে মানে কি হয় মোৰ যেতিয়া আমি কাজিয়া কৰোঁ ৰুমত ঢোলটো বজাই দিওঁ ডাঙৰকৈ আৰু হ'ব কাজিয়া হৈ থাকিব এইফালে মই বেছি বিহু নাচিব একদম নাজানো মই নাচত অকল নহয় শ্বুটিঙত লগ পাই থাকোঁ হা হা শ্বুটিঙত লগ পাই থাকোঁ বিহু দলে সতি আহি পায় হয় নেকি মই যদি মিছা কোৱা নাই ন তেতিয়াহ'লে মই এবাৰ প্লিজ মঞ্চলৈ মই মাতিছোঁ ঠিকেই কৈছোঁ আপোনাক। মঞ্চলৈ আহকচোন মই এবাৰ যাব ঢোল লাগিব নেকি? বজোৱাইহে চাব লাগিব আপোনাক এইখন মঞ্চত স্বাগতম জনাইছোঁ ধন্যবাদ আপুনি অকণমান বিহুটো আমাক যদি বজাই দেখাই দিয়ে আমাৰ বেছি ভাল লাগিব নহয় জানো হে হয় ভাল লাগিবনে তোমাৰ লাগিব তাইও নাচিব মই বজাম বাৰু কিন্তু সহধৰ্মী নেকি নাচিবও লাগিব আকৌ একদম নচোৱাম লগতেতো মই ক'ম শামন আছে আমাৰ লগত শামন আহিলে টিকা নাচিব একদম নালাগে একদম। অকণমান থিয় হৈ দিলেই হ'ল আহা আহিবই লাগিব তেনেহ'লে আমি আৰম্ভ কৰোঁ ইমান ধুনীয়া লাগিছে ষ্টেজখন চাইছোৱাচোন স্বামীয়ে বজাইছে অৰ্ধাংগিনীয়ে নাচিব মাজত জানমণি বাহ যিসকল দৰ্শকে টিভিৰ সন্মুখত বহি চাই আছে কাৰণ মই স্বামী হিচাপে আহিছিলোঁতো বিহুৱা হিচাপে অহা নাছিলোঁ গতিকে মই মানে এনেকেই বজাব লগা হৈছে তাতে যাতে কোনো দায় দোষ নধৰে ঐ আকৌ হেৰা বিয়নী ঐ কি খাই মৰিলে বিয়ৈ হেৰা বিয়নী ঐ কি খাই মৰিলে বিয়ৈ ঐ শিঙৰা দানতে ডিঙৰা পাতোতে চেপাত লাগি মৰিলে বিয়ৈ হেৰা বিয়নী ঐ কি খাই মৰিলে বিয়ৈ হেৰা বিয়নী ঐ কি খাই মৰিলে বিয়ৈ
এই মোৰ সোণকণ বাখৰ ছটাই পৰে বতৰ মোৰ সোণকণ বাখৰ ধুঁৱলি কুঁৱলি মোৰ সোণকণ বাখৰ কোনে ভাতে ৰান্ধি খায় মোৰ সোণকণ বাখৰ মাকে নাই মাউৰা মোৰ সোণকণ বাখৰ তিৰি নাই বৰলা মোৰ সোণকণ বাখৰ হাতী ধৰিবলৈ যায় হাতী ধৰিবলৈ যায় তেতিয়াহ'লে অনিতা বহুত আমি নাচিলোঁ গালোঁ এতিয়া বিচাৰকৰ আমি সুধি লওঁ নহয় জানো তোমাৰ গান নাচটো কেনেকুৱা তেওঁলোকৰ ভাল লাগিছে নে কি ভুল হৈছে কি ভাল হৈছে নহয়নে প্ৰথমে মই শামনৰ ওচৰলৈ যাম শামন নমস্কাৰ বাইদেউ নমস্কাৰ অনিতা বৰা হয় নাচি কেনেকুৱা লাগিলে আপোনাৰ নাচি ভাল লাগিছে আচলতে বহুত দিনৰ মূৰত নাচিছোঁ কিন্তু নাচি থাকোঁতে এনেকুৱা লগা নাই যে বহুত দিনৰ পিছত নাচিছে কিয়নো তেওঁলোকৰ কাজিয়াখন হৈয়ে থাকেতো হৈয়ে থাকে যে আচলতে তেনেকৈও তেওঁলোকৰ আখৰা হৈয়ে থাকে ভালেই লাগিছে নাচ চাই পেলাই আৰু কিছুমান ঠাইত মোৰ এনেকুৱা লাগিছে যেন আগতীয়াকৈ ঘূৰি দিছে নেকি কিয়নো নাচটো জানোৱেই মুখস্থ তেনেকুৱা নিচিনা যেন মোৰ অনুভৱ হৈছিলে দেই ধন্যবাদ শামন এতিয়া আমি পূৰবী বাইদেউৰ ওচৰলৈ যাম অনিতাকতো মই পায়ে থাকোঁ বাৰু কিন্তু ডাঙৰ কথাটো হৈছে যে এই কাজিয়াখনত কোন জিকে নহয়নে আমাৰ বিহুৱা পিটি বৰাই জিকে নে অনিতা বৰা জিকে সেইটো কিন্তু আমি গম নাপালোঁ বাৰু যি কি নহওক এনে বিহুৰে ঢুলীয়াই বিহুৱতীয়ে তুমুল ৰণ লাগে ঘৰখনত কুৰুক্ষেত্ৰ চলিয়ে থাকে ন কোন জিকা আমি নাজানিলোঁ কিন্তু যুদ্ধখন আমি নেহাৰো আমি সামৰি থৈ দিওঁ মানে লাষ্টত ঘেন খেতি ঘেন দাওঁ তাক দীঘেন দাওঁ সামৰি থৈ দিওঁ মানে আচ্ছা তেনে গম পালোঁ আৰু দুইজনৰ মৰম চেনেহটো কিমান গম পাই গ'লোঁ বাৰু ভাল লাগিলে অনিতা প্ৰেক্টিচ কৰি যোৱা কিন্তু শ্যামন্তিকাই যিটো কথা ক'লে সেইটো মই অনুভৱ কৰিছোঁ যে ক'ৰবাত তুমি অকণমান আগতীয়াকৈ সেই মুখস্থ বিদ্যাত তেনেকুৱা হয়েই মই জানোৱেই নহয় এইটো এনেকৈ ঘূৰেই নহয় তেনেকুৱা কিছুমান থাকে অকণমান আগতীয়াকৈ হৈ যায় হয়নে কোনো কথা নাই বাৰু চলি যায় তেনেকুৱা কেতিয়াবা কোনোবা এটা মুহূৰ্তত প্ৰতিযোগিতাত আমি বেছি অ'ভাৰ ছিৰিয়াছ হ'লেও কেতিয়াবা বেয়া হৈ যায় ন আৰু ভয়ে নানাচিবা কেতিয়াও তে মন প্ৰাণ খুলি হাঁহি নিজক বিহুৰ মাজত বিলীন কৰি দিবা ঠিক আছে দিয়া পিছৰ মানে পৰ্যায়লৈ যদি যোৱা পুনৰ লগ পাম তোমাক ঠিক আছে বাইদেউ ধন্যবাদ দীপজ্যোতি দা নমস্কাৰ অনিতা বৰা পৰিৱেশন ভাল হৈছে ধন্যবাদ যোজনা ষ্ট্ৰং হ'ব লাগিব হয় গোৱাটো ভালেই হৈছে কিন্তু আৰু তাতকৈ বেছি ভাল হ'ব ষ্ট্ৰং হ'ব লাগিব হয় আৰু পৰিৱেশ ক'লেই লাষ্টত বিশেষকৈ ঘূৰণত অলপ ভেৰিয়েশ্যন লাগে কেইবাটাও পাক আছে নহয় বিহুত তাই পাৰিলে পাকবিলাক ব্যৱহাৰ কৰিব পাৰিলে ভাল হয় কেৱল এটা পাকতে শেষ কৰিব নালাগে তেতিয়া বেছি ভাল লাগিব কাৰণ বিহু উৰুৱা হয় ন সেইখিনি বিহু উৰুৱাৰ সময়ত আমি মনৰ ফূৰ্তিত আমি বিভিন্ন পাক ব্যৱহাৰ কৰিব পাৰোঁ গতিকে সেইটো হ'লে বেছি ভাল লাগিব গতিকে আশা কৰিম গৃহযুদ্ধকণ সদায় হৈ থাকক আৰু নাচটো আৰু বেছি ভাল হৈ গৈ থাকক আৰু পৰৱৰ্তী পৰ্যায়লৈ আগুৱাই গৈ থাকক শুভেচ্ছা থাকিল ধন্যবাদ ধন্যবাদ অনিতাৰ হাঁহিটো এনেই ধুনীয়া